চুলি কাটিব গৈছিলোঁ কিন্তু দোকানখন বন্ধ, চেলুনখন বন্ধ। চ' মোৰ লগৰটো মানে বেলেগ এটা জেগাত আছিলে, তাৰ ওচৰলৈ মই বৰ্তমান আহি আছোঁ। আৰু বৰ্তমান এইখন দেখিছে ডমিন'জ, আৰু এইটো গলিত আহি আছোঁ নগাঁও। যোনবোৰে নগাঁও সিহঁতে বৰ্তমান আমি ডমিন'জত আহিছোঁ। আমি ডমিন'জত আছোঁ, নগাঁও ডমিন'জ এইখন, আৰু এইখন হৈছে মেনুখন। তো বৰ্তমান আমি ডমিন'জত আছোঁ, নগাঁও ডমিন'জত। মানে যোনকেইটা কামৰ কাৰণে আহিছিলোঁ, ইয়াৰ কামটো নহ'ল। কামটো বৰ্তমান নহ'ল কাৰণ মই সেইখন চেলুনত চুলি কাটো, বেলেগত নাকাটো। তো ফোন কৰি পেলাই ক'লোঁ কাইলৈ আহিম বুলি কৈছোঁ। তো ঘপককৈ অহাটো নহয় কাৰণ কাম বন থাকে বেলেগ। তো ব্লগটো চাই থাকক, আগলৈ কি হয় দেখাই গৈ থাকিম। অৰ্ডাৰ দিছোঁ আৰু দেখাই আছোঁ, আপোনালোকে চাই থাকক। চেনিটাইজটো কৰি লওঁ প্ৰথমে, তাৰপিছতে দেখাই আছোঁ। তো এইখনেই হৈছে মানে ডমিন'জৰ কিবা পুৰণা এইবিলাক হেৰি। ফাৰ্ষ্ট ডমিন'জ কাৰ আছিল নেকি এখন, আৰু ইয়াৰ এটা চেনেল আছে। তো আমিকেইটা আহিছোঁ ডমিন'জত বৰ্তমান। তো ইয়াৰ এটা চেনেল আছে, চেনেলটোৰ নাম আছে স্বৰূপ নন্দন। ই বৰ্তমান ষ্টাৰ্টিং কৰি আছে। চেনেলটো চাব, লিংকটো অলপ থাকিব। আৰু ইয়াৰ লগৰে হয়, মোতকৈ 2 বছৰমান সৰু ভাইটি হয়। তো আমিকেইটা এতিয়া কাম কৰিম, দেখাই আছে, আপোনালোকক চাই থাকক। তো বৰ্তমান আহি পালেহি পিজ্জা। মছলাকেইটা ঘৰলৈ লৈ যায় বোলে, জুম কৰিব লাগে ইয়াক। মজা কৰ্ণ আছে ওপৰত। তো বৰ্তমান এতিয়া খাই কৰি লওঁ। তো মায়ে কয় যে খোৱাৰ সময়ত কথা পাতিব নালাগে, তো এতিয়া কথা নাপাতোঁ। তো পিছত দেখাই আছোঁ, আপোনালোকে চাই থাকক। তো এইটো বস্তু ভাল হেৰি কৰিছে, হাতে ভৰি দি হেৰি কৰিব লাগে, হাতে চুব নালাগে। তো চেনিটাইজটো কৰিলোঁ, বৰ্তমান এতিয়া ওলাওঁ সেইবা। তো ব্লগটো মানে আগলৈ কি হয় দেখাই গৈ আছোঁ। ইমানলৈকে যদি চালে ছাবস্ক্ৰাইবটো কৰি দিব, যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই। আৰু আগলৈ কি হয় দেখাই গৈ আছোঁ, চাই থাকক বৰ্তমান। তাকে নেকি? তো বৰ্তমান আমি খাই গৈ পেলাই আহিলোঁ। যিকেইটা কামত আহিছিলোঁ সেইকেইটা কৰিলোঁ, ইফাল সিফাল। অফিচৰ কামততো গৈ পেলাই মানে ভিডিঅ' কৰিবলৈ অসুবিধা হৈছোঁ, মোৰ ভিডিঅ' কৰা নহ'ল। আৰু ডেইলি ভ্লগৰ ক্ষেত্ৰত ডেইলি ভ্লগ মই কিয় দিয়া নাই, বহুতে ভাবিছে চাগে মানে ডেইলি ভ্লগ ষ্টাৰ্ট কৰিছিলোঁ, তাৰপিছতে ৰখি গ'লোঁ। এটা মুড লাগে হয়নে? তো মুডটো মানে মোৰ ঘপককৈ নাইকিয়া হৈ যায়। তো দুদিনমান যেতিয়া ভ্লগ কৰা কমাই দিওঁ, তো মানে মুডটো নাইকিয়া হৈ যায়। তাৰপিছত কেমেৰা উঠাবলৈ মানে মোৰ অলপ অকৱাৰ্ড ফিল হয়। এইটো ক্ষেত্ৰত মোৰ ক্ষেত্ৰতে হয় নে নাই, চবৰ ক্ষেত্ৰত হয় নাজানো, কিন্তু ষ্টাৰ্ট কৰি তেতিয়া মানে লাহে লাহে মানে বনি গৈ থাকে, এটা নহয় এটাৰ পিছত এটা। তো ভ্লগটো ষ্টাৰ্ট কৰিছোঁ, মানে মাজে মাজে ডিম'টিভেট হৈ যাওঁ যদিও নিজকে অলপ উৎসাহ যোগাই পেলাই আকৌ মানে ষ্টাৰ্ট কৰিবলৈ চেষ্টা এটা কৰোঁ। মানে ডেইলি নহ'লেও 2-3 দিনৰ মূৰত দিবলৈ এটা চেষ্টা এটা কৰিম। তো ব্লগটো কেনেকুৱা পায় জনাব। তো টাউনৰ মাজত ব্লগ কৰাটো ইমান ইজি নহয়। ইমানলৈকে চাইছে যদি ছাবস্ক্ৰাইব কৰি দিব। তো চাই থাকক। এতিয়া আমি যাবলৈ ওলাইছোঁ ষ্টেডিয়াম মাৰ্কেটতে। মানে ইয়াতে আমি স্কুটিখন থৈছিলোঁ আৰু খোজকাঢ়ি গৈছিলোঁ, বিৰাট যাম। আৰু এইডোখৰ গোটেই আনি দেখিছে চব ফাষ্টফুডৰ দোকান। ফাষ্টফুডৰ একদম দিনৰ পৰা ৰাতিলৈকে ইয়াতে ফাষ্টফুড পোৱা যায়। তো বৰ্তমান আমি আগলৈ গৈ আছোঁ। তো বৰ্তমান আছোঁ আমি কলং নদী, এইখন ফুট ব্ৰিজ। আৰু এইটো মানে জেগাটো ডেটিং প্লেচৰ কাৰণে ফেমাছ বুলি কয় বহুতে। তো এইটো প্লেচটো আপোনালোকক দেখাব আহিছোঁ, কিন্তু প্লেচটো বহুত ধুনীয়া কিন্তু দেই। এখন ফুট ব্ৰিজ, অকল মানে হেৰি যাব পাৰি, ধুনীয়া জেগা। আৰু ব্লগটো অলপ যাই চাওঁ, ভাঙি আছে পূৰা ন, আগলৈ যাবলৈ এই পূৰা ভাঙি গৈ আছে। আৰু পানী বাঢ়ি আছে চাওক বৰ্তমান, পানী বহুত হৈ আছে। বহুত পানী হৈ আছে। ওচৰতে গাৰ্লছ কলেজখন আছে, আৰু মানে এইডোখৰ জেগা খুব ডেটিং প্লেচ বুলি জনা যায়। তো মানে প্লেচটো ধুনীয়া, একচুৱেলি পিচফুল জেগা। তো দেখাই আছোঁ, আপোনালোকে চাই থাকক। এইটো দেখাবলৈকে আহিলোঁ মানে অলপ। তো ইয়াতে ধুনীয়াকৈ বহি মেলি পেলাই চিল কৰিব পাৰি। তো এতিয়া যাওঁগৈ নেকি, ইয়াতে ৰ'দো পৰি আছে বেছি। আৰু স্কুলৰ ষ্টুডেণ্টবোৰ এতিয়া নাই, কাৰণ স্কুলবোৰ এতিয়া কলেজবোৰ বন্ধ হৈ আছে ন বৰ্তমান। তো এতিয়া যামগৈ ইয়াৰ পৰা। 10 মিনিটমান বহিলোঁ ইয়াতে। আৰু এটা কি আগলৈ কি হয় দেখাই গৈ আছোঁ, আপোনালোকে চাই থাকক।
সঁচাই জেগাটো পিচফুল পূৰা একদম। গছডালো মজা লাগিছে ন। এই ৰাস্তাটো চাওক না, একদম মানে পিচফুল ৰাস্তা। ইয়াতে আবেলি এতিয়া বহুত ৰ'দ দি আছে যদিও ধুনীয়াকৈ একদম মানে ছাঁ পৰি আছে। আৰু ইয়াত ক'ভিড কেয়াৰ চেণ্টাৰ ইয়াতে ৰখা হৈছে বহুতো ক'ভিড পেচেণ্টক। এই কাউণ্টাৰ নাম্বাৰ কিবা লিখা আছে ইয়াতে। আৰু এইডোখৰ জেগা বহুত ভয় লাগে দেই এইডোখৰ জেগা। আৰু এইখন আছে নেহেৰুৱালী ফিল্ড। ইয়াতে ডাঙৰ ডাঙৰ কিছুমান আয়োজন ৰখা হয়। আৰু এই কিয় ইমান গাল টমটম ৰখাই দিছে নাজানো আৰু দেই। আৰু ইয়াত দেখিছেনে চববিলাক পাচলি বজাৰ। মানে ইয়াতে পাচলিবিলাক কিয় অনা হয় জানেনে? মানে গাঁৱত নাপালেও ইয়াত চব পাব, কাৰণ ইয়াত দামত বেচিব পাৰে সিহঁতি। মানে টাউনৰ মানে দামত হ'লেও কিনিবই। তো গাঁৱত বস্তু নাপালেও টাউনত পাবই, একদম এভেইলেবল গাঁৱত টাউনত।